নমস্কাৰ জহাৰ খুলুমবাই যেহেতু আমি যোৱা 3 তাৰিখত কোকৰাঝাৰৰ পৰা আফচাৰ টিম আহি উপস্থিত হৈছোঁ মেঘালয় শিলঙত। আজি আমি ইয়াত আহি যিখিনি আমাৰ বিটিআৰ গভৰ্ণমেণ্টে বড়োলেণ্ড হেপিনেছ মিছনৰ যোগেদি যিখিনি আমি মেঘালয় শিলঙত আহি উপস্থিত হোৱাৰ পিছত ইয়াত পৰিৱেশ দেখিলোঁ, যিখিনি আমি সংগ্ৰামৰ সময়ত ভেদ ভাৱ বহুত খঙো আছিল, বন্ধুত্ববোধ নাছিল। হয়তো ইয়াত আহি যিখিনি আমি অস্ত্ৰধাৰী সংগঠন চৰকাৰৰ লগত যিখিনি শান্তি চুক্তি কৰাৰ পিছত হয়তো আজি আমাৰ মাজত আদিবাসী মিলিটেণ্ট গ্ৰুপ, নেপালী গোৰ্খা মিলিটেণ্ট গ্ৰুপ, ৰাজবংশী মিলিটেণ্ট গ্ৰুপ, ৰাভা মিলিটেণ্ট গ্ৰুপ, বড়ো মিলিটেণ্ট গ্ৰুপ, হয়তো আমি 4-5টা গ্ৰুপে মিলি একেলগত আমাক এইটো মঞ্চক দিয়াৰ কাৰণে তো আমাৰ বড়োলেণ্ড হেপিনেছ মিছনক লগতে আমাৰ প্ৰমোদ বড়ো চাহাবক আমি ধন্যবাদ দিছোঁ। লগতে আশা ৰাখিছোঁ পুনৰ আৰু ভাল প্লেটফৰ্ম পাবৰ কাৰণে। প্লেটফৰ্মৰ দৰকাৰ কিয় হৈছে, যিহেতু আমি বড়োলেণ্ড অঞ্চলত জৰ্জৰিত অঞ্চল আছিল আৰু হয়তো এটা সময়ত সেইটো গাঁৱৰ পৰা সেইটো গাঁৱত যাব পৰা নাছিলোঁ, যিহেতু উগ্ৰপন্থীৰ ভয়ত হয়তো সেইটো পৰিৱেশ নাই। এইটোৰ কাৰণে আজি যে শান্তিপূৰ্ণ বিটিআৰ গঢ়ি তুলি আহিছে, সেইটোৰ কাৰণে আমি ভাবোঁ যে বিটিআৰ অঞ্চল শান্তিপূৰ্ণ হোৱাৰ কাৰণে যিমান অস্ত্ৰধাৰী সংগঠন হয়তো এতিয়া একেলগত হয়তো আমি আলোচনা কৰিছোঁ, বিলোচনা কৰিছোঁ, প্ৰত্যেকৰ সমস্যা ওপৰত বেছ কৰি আমি একেলগত হাতে হাত ধৰি কান্ধে কান্ধ মিলাই আমি আগুৱাই যাম বুলি আমি ইয়াত আলোচনা মিলিত বা উপনীত হৈছোঁ। আমাৰ বড়োলেণ্ড হেপিনেছ মিছনক ধন্যবাদ দিছোঁ। লগতে আমাৰ প্ৰমোদ বড়ো নেতৃত্বত সেইখিনি কাম কাজ হোৱাৰ কাৰণে তেখেতকো ধন্যবাদ দি আমি আশা ৰাখিছোঁ পুনৰ জীৱন আমি লাভ কৰিছোঁ বুলি নিশ্চয় আমি অনুভৱ কৰিছোঁ। আমি আশা ৰাখোঁ, ধন্যবাদ দিওঁ আমাৰ বড়োলেণ্ড হেপিনেছ মিছনৰ কাৰ্যকৰ্তা লগতে আমাৰ বিটিআৰ চৰকাৰ। নমস্কাৰ।